অসমৰ ৱেব মিডিয়াৰ ইতিহাসত প্ৰথমবাৰলৈ মিৰৰ অফ আছামে চেষ্টা কৰিছিল ভাৰত মাতৃৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ জোৱানসকলৰ সৈতে গ্ৰাউণ্ড জিৰ' অপাৰেশ্যন কভাৰেজ। অসমৰ অতি দুৰ্গম অঞ্চলত হৈছিল আমাৰ সেই যাত্ৰা, য'ত প্ৰতিটো খোজত বিপদৰ সৈতে যুঁজ। সময় দিনৰ 11 বাজিছে। স্থান অসমৰ অতি দুৰ্গম স্থান, য'ত আলফা NDFকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ মূল ঘাটি। গাড়ীৰে কিছু আগুৱাই যোৱাৰ পাছত লাখে লাখে মৌন হৈ পৰিছিল সকলো। এখোজ দুখোজকৈ আগুৱাই গৈছিল সকলোৱে, লগত ইণ্ডিয়ান আৰ্মিৰ অত্যাধুনিক মাৰণাস্ত্ৰ। মিৰৰ অফ আছামৰ জৰিয়তে অসমৰ ৱেব পৰ্টেলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আপোনালোকে দেখিবলৈ পাব সকলোবোৰ। हम फौजी इस देश की धड़कन हैं, हर दिल का हम प्यार माँ की धड़पन हैं। हम फौजी इस देश की धड़कन हैं, हर दिल का हम प्यार माँ की धड़पन हैं। पूरा करने चले हर वचन साथियों, अब तुम्हारे हवाले वतन साथियों। অভিযানৰ সময়ছোৱাত ভাৰতীয় সেনাবাহিনীৰ দলটি আগুৱাই গৈ থাকিল। ঘন অৰণ্যৰ মাজত চলোৱা এনে অভিযানত পাৰ হ'ব লাগিল কেইবাখনো নৈ, য'ত কিছু সংখ্যকত সৰু ভুল হ'লেই মৃত্যু নিশ্চিত। हर दिल का हम प्यार माँ की धड़पन है। ऐ वतन मेरे वतन। এনেধৰণৰ ভাৰতীয় সেনাবাহিনীয়ে আগবাঢ়িব লাগে শত্ৰুৰ সৈতে যুঁজিবৰ বাবে। আৰু এই গ্ৰাউণ্ড জিৰ' কভাৰেজত এই যাত্ৰাৰ সমভাগী হ'ল মিৰৰ অফ আছামৰ এক্সিকিউটিভ এডিটৰ प्रांजल प्रतिम हाजरिका। वतन वतन मेरे आबाद रहे तू, वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूँ जहाँ मैं याद रहे तू, मैं जहाँ रहूँ जहाँ मैं याद रहे तू। ऐ वतन मेरे वतन, यहाँ पे ज़्यादातर देखने को मिलता है, जिसमें कि सिनेरियो ऐसा होता है कि हमें पता चलता है या इंटेलिजेंस मिलती है कि कुछ आर्म्ड इंसर्जेंट्स जो हैं किसी पर्टिकुलर एरिया या फिर कहीं जंगल के किसी कोने में छुपे हुए हैं। और ये इंटेलिजेंस मिलने पर हम एक्शन लेते हैं और तुरंत कार्रवाई करते हुए उस एरिया तक पहुँचते हैं। पहुंचने का तरीका ऐसा होता है कि हम जल्द से जल्द वहां पहुंच जाए और जो आर्म्ड इंसर्जेंट्स छुपा हुआ है उसको ये भी हमारे आने की खबर भी ना हो। इसमें सरप्राइज़ मेन अहमियत रखता है। सरप्राइज़ मेंटेन करते हुए हम आर्म्ड इंसर्जेंट्स के नज़दीक से नज़दीक पहुंचने की कोशिश करते हैं। उसमें इंसर्जेंट्स तक पहुंचने की कार्रवाई में जो बीच में ऑब्स्टिकल आते हैं, या तो हो सकता है नदी नाले या जंगल का कटाव, इन सब से छुपते हुए और निकलते हुए हम आर्म्ड इंसर्जेंट्स जो जहाँ पे छुपा होता है वहाँ पहुँचते हैं और उसको एप्रीहेंशन या न्यूट्रलाइजेशन की कार्रवाई की जाती है। तू ही मेरी मंजिल
है पहचान तुझी से আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে ভাৰতীয় সেনাবাহিনীয়ে যেতিয়া কোনো এক অচিনাকি স্থানত যেতিয়া অভিযান চলায় তেতিয়া প্ৰথমে তেওঁলোকে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে আৰু তাৰ পাছত এনেধৰণৰ অভিযান চলায় আৰু সেয়া আজি আমি গ্ৰাউণ্ড জিৰ'ভাৱে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ য'ত নেকি এই যিটো টিঙেৰে আৱৰা যিটো ঘৰ দেখিছে এই ঘৰটো সম্পূৰ্ণৰূপে ঘেৰি ধৰিছে প্ৰথম অৱস্থাত দুজনকৈ সেনাবাহিনীৰ দুজন ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে চাৰিওদিশে মই যদি দেখুৱাবৰ বাবে চেষ্টা কৰোঁ চাৰিওদিশে আচলতে তেওঁলোকক ঘেৰি ধৰা দেখিবলৈ পোৱা যায় আৰু এনেধৰণৰ গ্ৰাউণ্ডত অভিযান চলায় ভাৰতীয় সেনাবাহিনীয়ে তথা বোকাজান টপি ৰাইজক ৭১তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই স্বাধীনতা দিৱসত আহক আমি সকলোৱে ঘৰে ঘৰে অফিচে অফিচে আৰু য'তেই যেনেকৈ পাৰে আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। আমি সেই শ্বহীদসকলক আজি বৰণ কৰিছোঁ। তেখেতসকলৰ বলিদানৰ কাৰণে আমি আজি স্বাধীন ভাৰতত মুক্তভাৱে জীয়াই থাকিবলৈ সুবিধা পাইছোঁ। এখন সমৃদ্ধিশালী শক্তিশালী প্ৰগতিশীল ভাৰতবৰ্ষ অসম তথা বোকাজানৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ কাৰ্যকৰ্তাৰ লগতে বিধায়ক হিচাপে উই আৰ কমিটেড আৰু আগন্তুক দিনবিলাকত এখন শক্তিশালী সমৃদ্ধিশালী আৰু প্ৰগতিশীল বোকাজানৰ সপোন লৈ আমি আগবাঢ়ো। Today is the day where we all are celebrating our 73rd Independence Day. Today is the day where we all got freedom in 1947. So on this special occasion, giving respect and honor to all our freedom fighters and great leaders, I and my team Mirror of Assam wishing you all a very peace and prosperous, happy এই মুহূৰ্তত দেখিবলৈ পাইছে ভাৰতীয় সেনাবাহিনীয়ে যেতিয়া অভিযানত যোৱাৰ লগে লগে সকলোৰে মূল টাৰ্গেট হৈ পৰে শত্ৰু। দিনৰ অভিযানত শত্ৰু সেনাৰ অভিযানৰ খবৰ অতি সহজে ল'ব পৰাৰ সম্ভাৱনাৰো অধিক আৰু সেয়েহে এনেদৰে সেনাৰ অভিযানত সম্পূৰ্ণ টিম ৱৰ্কত আগবাঢ়ে অভিযানকাৰী দল। अफसोस नहीं जो तेरे लिए सौ दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे न रहे मेरी ज़मीं महबूब मेरी तेरा ही দিনৰ ভাগৰ দৃশ্য দেখুৱাম যে ভাৰতীয় সেনাই কেনেধৰণৰ তেওঁলোকে অভিযান চলায় আৰু এই মুহূৰ্তত মই এই দৃশ্য দেখুৱাইছোঁ নদীৰ মাজেৰে তেওঁলোকে কেনেধৰণৰ অভিযানত তেওঁলোকে কেনেধৰণৰ যায় দেখিবলৈ পাইছে যেতিয়া তেওঁলোকে কোনো এক অভিযানত যায় সময় নিশা 7:30
প্ৰতিটো খোজ আগুৱাই যাওঁতে হাজাৰবাৰ চিন্তা, কিয়নো নিশাৰ অভিযানত শত্ৰুৰ ঠিকনা কেতিয়াও নিৰ্ধাৰিত নাথাকে। অৰ্থাৎ শত্ৰু কোন স্থানত আছে সেয়া দেখা পোৱা নাযায়। আজি আমি আপোনালোকক দেখুৱাম দেশৰ ইণ্ডিয়ান আৰ্মিয়ে নিশা কেনেদৰে অভিযান চলায়। দেখুৱাম দেশ মাতৃৰ সেই বীৰ সন্তানসকলৰ অভিযানৰ প্ৰতিটো মুহূৰ্ত। প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই কেনেধৰণৰ অভিযান চলায় সেই অভিযানৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাবৰ বাবে চেষ্টা চলাম। অসমৰ এটা দুৰ্গম অঞ্চলত, যি অঞ্চলত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ঘাটি বুলি কোৱা যায়, আৰু তেনেসমূহ অঞ্চলত এনেধৰণৰ বা তেনেসমূহ স্থানত ভাৰতীয় যিসকল বীৰ জোৱান আছে তেওঁলোকৰ এনেধৰণৰ অভিযান চলে। আমি কথা পাতিবৰ বাবে চেষ্টা কৰিম তেওঁলোকৰ সৈতে। आप लोग रात में भी ऑपरेशन करते हैं, नाइट विजन काम करते हैं, और कैसे ऑपरेशन कैसे चलता है? अगर पक्की खबर है तो ऑपरेशन काफ़ी अच्छा चलता है हमारा, काफ़ी हद तक सक्सेसफुल होते हैं कि खबर पे बात है। नाइट विजन रात को आपको एक शैडो दिखाई देगा, अगर कोई आगे आ रहा है तो आपको एक शैडो दिखाई देगा जिससे आपको पता चल जाएगा कि आगे कोई है। तो इससे हमें पता लग जाता है कि आगे कोई या कोई दुश्मन हो सकता है, कोई इंसान हो सकता है। আচলতে ফাৰ্ষ্ট লাইনত থকা হয়, কিয়নো ইতিমধ্যে তেওঁলোকে নিজৰ কৈছে আৰু এনেধৰণৰ তেওঁলোকে অভিযান চলায়। আজি দেখুৱাইছোঁ ভাৰতীয় যিসকল সেনাবাহিনী আছে, ভাৰতীয় সেনাবাহিনীৰ এটা চমু দৃশ্য মাত্ৰ মই দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এনেধৰণৰ অভিযান চলোৱা হয়, অতি দুৰ্গম অঞ্চলত অভিযান চলোৱা হয় এনেধৰণৰ। तेरी नदियों में बह जावा, तेरी फसलों আৰু দেখিবলৈ পাইছে সাৰ্চ অভিযান কেনেকুৱা চলা হয়। মই যদি সুধিবলৈ বিচাৰোঁ, सर एक बात पूछ लेता हूँ सर, रोज आप लोगों का ये सार्च ऑपरेशन चलता रहता है, ड्यूटी का टाइम में सबसे फास्ट डेज? हाँ जी, ऐसे तो ये हमारा कंटिन्यू ये हमारा सर्च ऑपरेशन चलता रहता है। तो वो पहले जिसके लिए भर्ती हुए हैं, पहले जो अपने आर्मी के जो टास्क मिलते हैं सर्च वगैरह को उसको हम पहले करते हैं। নিশ্চয়কৈ আৰু এনেধৰণৰ দেখিবলৈ পাইছে, এনেধৰণৰ নাইট ভিজন যিসমূহ বিশেষ যিসমূহ সঁজুলি থাকে সেই সঁজুলিসমূহো তেওঁলোকে ব্যৱহাৰ কৰে আৰু সেই দৃশ্যাংশ দেখিবলৈ পাইছে। আৰু এনেধৰণৰ বিভিন্ন উগ্ৰপন্থীৰ বিৰুদ্ধে তেওঁলোকে এনেধৰণৰ অভিযান চলায়। আৰু পুনৰ কৈছোঁ, আজি মই এই মুহূৰ্তত যিটো স্থানত আছোঁ এইটো অসমৰ এটা অতি দুৰ্গম অঞ্চল। অতি দুৰ্গম বুলি এইকাৰণেই কৈছোঁ যে এই স্থানত এটা সময়ত NDFBৰ ঘাটি যিসকল সেনাবাহিনী আছে সেই সেনাবাহিনীয়ে কেনেধৰণৰ ঘন অৰণ্যৰ মাজত গৈ তেওঁলোকে অভিযান চলায় সেয়া দেখুৱাৰ বাবে মই চেষ্টা কৰিছোঁ। आपका जो यूनिट होता है, मतलब जो ऑपरेशन के लिए जो जब जाते हैं, मतलब हर स्टेप में मतलब आप लोगों को ध्यान देना কৰিব লাগে, কিয়নো শত্ৰু কোন মুহূৰ্তত কোন স্থানত থাকে সেয়াও যিহেতু কোনো নাজানে। আৰু তাৰ বাবেই শত্ৰু যিহেতু মই পুনৰ কৈছোঁ কোন স্থানত থাকে তেওঁলোকেও যিহেতু নাজানে, আৰু এনেধৰণৰ যেতিয়া ঘন অৰণ্যত যেতিয়া অভিযান চলোৱা হয় তাৰ বাবেই এখোজ দিওঁতে তেওঁলোকে হাজাৰবাৰ চিন্তা কৰি আগুৱাবলগীয়া হয়, কাৰণ দেশ মাতৃৰ স্বাৰ্থত তেওঁলোক সদায় আগত। যেতিয়া অভিযান চলায় কেনেধৰণৰ সাৱধানেৰে তেওঁলোকে আচলতে আগবাঢ়িবলগীয়া হয়। गुजरने वाले
যেতিয়া অভিযানত যায় আৰু তাৰ বাবে এনেধৰণৰ যেতিয়া অভিযানত যায় তেতিয়া প্ৰতিটো খোজত তেওঁলোকে আচলতে তেওঁলোকে বাৰে বাৰে চিন্তা কৰিবলগীয়া হয় তেওঁলোকে, কিয়নো প্ৰতিটো খোজ দিওঁতে তেওঁলোকে সাৱধানতাৰে তেওঁলোকে যাবলগীয়া হয়। ছাৰ आप लोग जब ऑपरेशन करते हैं तब दिखाया जाता है क्या मतलब हर स्टेप में आप लोगों को 100 बार मतलब सोचना पड़ता है? ये हमारे डेली के प्रैक्टिस में द मोर यू प्रैक्टिस द मोर प्रोफिशिएंट यू बिकम इन दैट, इट्स लाइक दैट। और ये तो हमारी डेली की दिनचर्या में आता है, जंगल ऑपरेशन में क्या करना है, क्या क्या चीज़ें कैसे करनी चाहिए, सब इट्स लाइक कि इट्स ऑल इनबिल्ट इन दिस। Night is that visibility is least. You are not able to see at night. So basically रात में क्या होता है, छोटे स्मॉल टीम ऑप्स पे ज़्यादा ध्यान दिया जाता है। आप लोग जब निकलते हैं नाइट विजन मतलब वो लोग वो भी लेके जाते हैं, तो वो कैसा मतलब काम कैसे करते हैं? नाइट विजन डिवाइसेस आर बेस्ड ऑन द प्रिंसिपल ऑफ इंफ्रारेड रेडिएशन। ये आपकी वो थर्मल डिवाइसेस हैं जो IR सेंसिंग पे काम करती हैं। हम आपको हमारे स्काउट को ये दर्शाएगा कि उसे किस तरह से यूज कर सकते हैं। আমি দেখুৱাবৰ বাবেও চেষ্টা কৰিম, যিহেতু অভিযানত যেতিয়া তেওঁলোকে যায় তেতিয়া তেওঁলোকে এনেধৰণৰ অভিযান চলাবলগীয়া হয়। তেওঁলোকে ঘন অৰণ্যৰ মাজত যেতিয়া অভিযান তেতিয়া তেওঁলোকে এনেধৰণৰ আৰু আমি ডিভাইচ যিটো আছে ভাৰতীয় সেনাবাহিনী অভিযানলৈ যায় প্ৰথম দলটি আছে তেওঁলোকে আচলতে নাইট ভিজন ডিভাইচ তেওঁলোকৰ হাতত থাকে, যিহেতু ৰাতি যেতিয়া অভিযান চলায় তেতিয়া যিহেতু শত্ৰু কোন স্থানত আছে দেখা যিহেতু নাযায়, আৰু তাৰ বাবেই এনেধৰণৰ বিভিন্ন নাইট ভিজন তেওঁলোকে ডিভাইচ লৈ পিনে তেওঁলোকে অভিযানত নামি পৰা দেখিবলৈ পোৱা যায়। इसको जनरली हम हेलमेट पे पहन के रखते हैं। उसके बाद जैसे अगर हम कहीं पे होल्ड कर रहे हैं, कहीं हमने आगे कुछ देख रहे हैं, तो हम सबसे पहले उसको यहाँ से ऑन कर लेते हैं। जलते शरारे हैं पानी के धारे हैं, हम काटे कटते नहीं। जो वादा करते हैं करके निभाते हैं, हम पीछे हटते नहीं। वक्त है, उम्र है, जोश है और जान है, ना झुके ना मिटे देश तो अपनी। पूरा इलाका हरे रंग का नजर आएगा, तो जहाँ पे भी आपको अगर कोई आता हुआ नजर आ रहा है या कोई हरकत होती हुई नजर आ रही है, तो एक काली छाया के रूप में, सफ़ेद छाया के रूप में आपको दिख जाएगी, तो आपको पता चल जाएगा कि हरकत आगे से हो रही है जो हमारी तरफ हो रही है। तो इसे हम आसान से पता लगा सकते हैं कि आगे हरकत हो रही है या आगे कोई खड़ा हुआ है, बैठा हुआ है, कुछ भी पता लगा सकते हैं। আচলতে দেখিব তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে ক'লে যে কেনেধৰণৰ নাইট ডিভাইচ কেনেধৰণৰ কাম কৰে। শত্ৰু যিহেতু মই পুনৰ কৈছোঁ নিশা যেতিয়া অভিযান চলায় তেতিয়া শত্ৰু যিহেতু কোন স্থানত আছে তেওঁলোকেও নাজানে, আৰু তাৰ বাবেই যেতিয়া অভিযানত তেওঁলোকে সেনাবাহিনীয়ে যেতিয়া অভিযানত যায় দেশ মাতৃৰ বাবে যিহেতু তেওঁলোকে নিজৰ জীৱনটো উচৰ্গা কৰি দিয়ে, আৰু তাৰ বাবেই তেওঁলোকে যিহেতু যেতিয়া অভিযানত যায় তেতিয়া এনেধৰণৰ অভিযান চলোৱা দেখিবলৈ পোৱা যায়। আৰু আমি মিৰৰ অফ আছামৰ ফালৰ পৰাও বন্দে মাতৰম আমাৰ এই অনুষ্ঠানত আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ যে কেনেধৰণৰ নিশা হওক বা দিনত হওক কেনেধৰণৰ দেশৰ বাবে তেওঁলোকে উৰে দিনে হওক বা ৰাতিয়ে হওক দেশৰ বাবে কেনেধৰণৰ তেওঁলোকে ত্যাগ কৰি আহিছে বা কেনেধৰণৰ অভিযান চলাই আহিছে সেয়া আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। हमने कहा है जो तुम भी कहो, सुनो गौर से दुनिया वालों, बुरी नजर ना हम पे डालो, चाहे जितना जोर लगा लो सबसे आगे होंगे हिंदुस्तानी।